নমস্কাৰ ষ্টুডিঅ'ত মনালিসা জনাব লৈছো জুৰিয়াৰ এক খবৰ জুৰিয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি জানিব পৰা মতে তিনিচুকীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী মনোৱাৰা বেগমে হিতাধিকাৰীক ঘৰ দিয়াৰ নামত সংগ্ৰহ কৰিছে ৩০০০ৰ পৰা ২০০০০ টকাকৈ ইয়াৰ উপৰি মনোৱাৰা বেগমৰ স্বামী বাবুল আলীৰ সহযোগত অন্য আঁচনিত আত্মসাৎ কৰাৰ অভিযোগ মনোৱাৰা বেগমৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনীলতাৰ কথা কৈ অহা ৰাজ্যৰ বিজেপি চৰকাৰ দিনত এটাৰ পিছত এটাকৈ সংঘটিত হোৱা দুৰ্নীতি অনিয়মৰ ঘটনাই সৃষ্টি কৰিছে নতুন অভিলেখ জানিব পৰা মতে জুৰিয়া উন্নয়ন খণ্ডৰ তিনিচুকীয়া গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হৈছে ভয়ানক অনিয়ম পঞ্চায়ত সভানেত্ৰী মনোৱাৰা বেগমে হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত নিম্নতম ৩০০০০ টকাৰ পৰা ২০০০০ টকাকৈ লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী ৰাইজে কেৱল এয়াই নহয় পঞ্চায়ত সভানেত্ৰী মনোৱাৰা বেগমে স্বামী বাবুল আলীৰ সহযোগত আন আঁচনিৰ কামতো সমানে চলাই গৈছে লুটপাট যাৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ গাঁও পঞ্চায়তত 10 নম্বৰ 8 নম্বৰ ৱাৰ্ডত দুখীয়া মানুহে চৰকাৰে আঁচনি দিছে দুটীয়া গড়ৰ হিচাপত 1.5 লাখ টকা দিছে আমি আগতে কিছুমান মানুহে গড় পাইছে পইচা এক পইচাও লাগা নাই এতিয়া প্ৰেচিডেণ্ট আমাৰ তিনচুকীয়া জিপিৰ প্ৰেচিডেণ্টৰ টকা ৩০০০০ কে লাগে কোনোবা তাত ৬০০০ টকা খুজিছে কোনোবা তাত ২০০০০ টকা খুজিছে আমাৰ এই 10 নম্বৰ ৱাৰ্ডত আনোৱাৰ হুছেইনৰ এটা গড় আছে তাৰ তাত ২০০০০ টকা খুজিছে প্ৰেচিডেণ্টে নহ'লে বোলে গড় নহয় কোনোবা কমপ্লেইন কৰিছে পকা গড় বোলে আছে গড়তো পকা গড় নাই হাফল আছে অকল হাফল অকমান হাফলকে ১০০০ মান ইটা দি এটা গড় বনাইছিলে সেইটো কাৰণে সিহঁতে বহুত পইচা খুজি আছে কি কাৰণত চৰকাৰে খুজিছে না পইচা লৈছে মানুহৰ পৰা পইচা ৩০০০০ কে লৈছে ১০-১৫ জন মানুহৰ পৰা ৩০০০০ কে লৈছে টকা এতিয়া বোলে আৰু টকা লাগে টকাটো কোনে খুজে আহি পেলাই প্ৰেচিডেণ্টে আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টে আপোনালোকে পঞ্চায়তৰ সচিব আছে সচিবক কোৱা নাই নেকি অভিযোগ দিয়া নাই নেকি অভিযোগ আমি ছেক্ৰেটাৰীৰ লগত কথা পাতিছিলো ছেক্ৰেটাৰী কৈছে প্ৰেচিডেণ্টৰতো গড়ৰ লগত কোনো হেৰি থাকিব নালাগে এইটো একাউণ্টিঙে আহি পেলাই ফটো মাৰিব ডকুমেণ্টছ নিব ব্লকত জমা দিয়াৰ লগে লগে পইচাটো আহিব বা এক্টিভ কৰি দিব তিনচুকীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী দুৰ্নীতিপৰায়ণ মনোৱাৰা বেগম আৰু তেখেতৰ স্বামী বাবুল আলীৰ বিৰুদ্ধে এতিয়া স্থানীয় বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই বাতৰিটো ডি ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো মই মনালিছে প্ৰতিটো মুহূৰ্তৰ বাতৰি জানিৰ বাবে চাই থাকিব একমাত্ৰ PI নিউজ ৰাইজৰ বাবে ধন্যবাদ